নমস্কাৰ সকলোকে। আজি আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, লগতে মোৰো ভালেই। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণমানো স্কিপ নকৰাকৈ সকলোৱে। আৰু আমি এতিয়া শিমলুগুৰিলৈ যাব ওলাইছোঁ, সেইবাবে ধুনীয়াকৈ ওলাই লৈছোঁ আৰু ইহঁত যাব নোৱাৰোঁ। দুয়োটাই ধুনীয়াকৈ ওলাই লৈছোঁ আৰু তেওঁ পাৰফিউমো মাৰি দিছে, ওলাই মেলি যাওঁ আৰু এয়া এতিয়া শিমলুগুৰি ষ্টেচন পাইছোঁহি। ষ্টেচনৰ কিনাৰতে গেলামালৰ দোকান এখনত বস্তু দুটামান লওঁ প্ৰথমে। সেই দোকানখনৰ কিনাৰতে পাণ মিঠা পাণ দেখিলোঁ। মানুহজনে জৰ্দা পাণ খালে, মই সেই মিঠা পাণ এখন খাই ল'লোঁ আৰু খায়েই বোলো আকৌ ওলাই থাকোঁ। এয়া আহিয়ে এতিয়া আমি বালিঘাট পালোঁহি। বালিঘাটতে এয়া ম'ম' লৈছোঁ খাবলৈ আৰু ফুচকাও খালোঁ বাৰু। এই নদীটো ইমান ধুনীয়া চাওকচোন, বহুত ডাঙৰ, দেখিবলৈ ইমান মৰম লগা। মানুহৰ ইমান ধুনীয়াকৈ কথা শুনিছে, হেণ্ডশ্বেক দিছে। তাৰমানে অচিনাকি মানুহ হ'লেও একো নকৰে। মানুহজনে সেইকাৰণে বিস্কুট দুপাকেট কিনি পিনে কুকুৰটোক খুৱাই দিছে। ইমান মৰম লগা চাওকচোন, কিন্তু এলেহুৱা, কুকুৰটো উঠিবই নিবিচাৰে। শিমলুগুৰি পায়ে বোলো আকৌ আলু চানা খাবলৈ মন গ'ল, সেইবাবে আকৌ শিমলুগুৰিতে আলু চানাও খাই লওঁ। তো এতিয়া আমি ঘৰ পালোঁহি। ঘৰ পাই বোলো ভিডিঅ'টো কৰি দিওঁ। এয়া জাষ্ট পাইছোঁহি আমি। তো নেক্সট দিনা আজি সকলোকে সুপ্ৰভাত। আজি ওলাইছোঁ মন্দিৰলৈ বুলি। তো এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা। মোবাইলটো বেয়া হৈছিলে, সেইবাবে কেমেৰাটো ভাল নহয়। তো আমি এতিয়া পালোঁহি, পাই এতিয়া ৰখি আছোঁ। মানুহ বহুত সেইবাবে দেৰি হৈছে অলপ, ৰখি আমনি লাগি গৈছে। সেয়ে ৰখি আছোঁ আৰু নাম লিখি দিছে। নাম আমাৰ 32 নম্বৰতে পৰিছেগৈ। বহুত দেৰি আছে। সেয়া মন্দিৰ ইমান দেৰি হৈছে, সেইবাবে ৰখি আছোঁ, চ'টত ৰখি আছোঁ আৰু ইমান মানুহ, সেইবাবে অলপ দেৰি হ'ব আৰু। তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। বহুত গৰম উঠিলেও ইমান দেৰিৰ পৰা একদম আমনি লাগি গৈছিলে। ইমানে মানুহ হৈছে নিজে ক'ব নোৱাৰোঁ, একদম গৰমত কিবা লাগি গৈছেগৈ। তো এতিয়া ঘৰলৈ বুলি পোনাওঁ আৰু ঘৰলৈ আচলতে আমি মোৰ লগৰ এজনীৰ ঘৰতহে মই সোমাই যাম বুলি ভাবিলোঁ। সেই লগৰজনী ঘৰলৈ মাতি আছিলে বহুত দিনৰ পৰা, সেইবাবে আমি তাতে সোমাই যাওঁ। ঘৰটো পাই থৈয়ে যায় আগে, টেঙাপুখুৰী আপোনালোকে শুনিছে, টেঙাপুখুৰী মোহন গাঁৱত। এয়া মোহন গাঁও ৰাস্তাটো সোমাই আহিছোঁ আমি। এতিয়া লগৰজনীৰ ঘৰতে আছোঁ বৰ্তমান আমি। ইয়াৰ পৰা আৰু অলপ সময়ৰ পাছতে ওলাম আৰু আমি ইয়াৰ পাইছিলোঁহি এটা কিমান বাজিছিল, তেতিয়া পাইছিলোঁহি আৰু এতিয়া আমি ওলাই মেলি ইয়াৰ পৰা যাম আৰু। তো এতিয়া বাজিল 3টা কিমান বাজিছিলে। এতিয়া আমি ওলাই আহিলোঁ ভাত পানী খাই। সিহঁতৰ ঘৰৰ পৰা বেছি দেৰি কৰিব নোৱাৰোঁ যে। আচলতে মই এইকেইদিনা ভিডিঅ' বনাব পৰা নাই, যিহেতু মোৰ মোবাইলটো বেয়া হৈ আছে। সেয়ে মই বনাব দি থোৱা আছিলে, সেয়ে আজিহে বনাইছোঁ দেই। কালি মোবাইলটো ভাল কৰি আনিছোঁ আৰু বনাইছোঁ। তো আজিলৈ ইমানেই। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো আজিলৈ বাই বাই, ভিডিঅ'টো ইমানেই।